Good morning, sir. Good morning, sir. Good morning. Oi, বাকি কেইটা অহা নাই যে কত গলি ইহঁতি? Sir, ইহঁতে আমাৰ গাঁৱৰ স্কুলত পঢ়িবলৈ গ'ল। ঐ, ইয়াত কিহৰ প্ৰব্লেমৰ সিহঁতৰ হে? Sir, গাঁৱৰ স্কুলত ধুনীয়া ছোৱালী আহিছে যে আৰু ইয়াত কৰোণা আতংকও অলপ বেছি। চুপ মনে থাক বজ্জা তহঁত। ঐ, তহঁতৰ মুখত মাস্ক নাই যে কি হ'ল? এই মাস্কটো এইটো। Sir, আছে নহয় এইটো ছাৰ এইটো একদম আপোনাৰ নিচিনা মানুহ। ঠিক আছে, তহঁতক আজি মই একো নপঢ়াওঁ। ছাৰ কি ছাৰ একেবাৰে শুনা নাই নহয়, আকৌ কচোন, বুজিয়ে নাপালো। শুন, আজি তহঁতক একো নপঢ়াওঁ। ছাৰ মজা ছাৰী মজা। ইয়াত ডান্স চলি আছে নেকি? বহ বুলি কৈছে নহয়, বহ। তহঁতক নপঢ়াওঁ বুলিহে কৈছো। তহঁতক আজি মই প্ৰশ্ন সুধিম, তহঁত ইমান পানী মাছ ওলাই যাব নহয়। তহঁত ইমান দিন ঘৰত বনাই ঘূৰি ফুৰিলি, আজি চব ওলাব তহঁতৰ। ছাৰ, আমি পানীৰ মাছো নহয় আৰু মাছো নাখাওঁ। ছাৰ, ই মিছা কৈছে। সিদিনা আমাৰ ঘৰলৈ আহিছিল নহয়, ই মাছ পাই ডগৰীয়াই খাইছিল। চুপ, বিলকুল চুপ। ঐ খুৰা, তই কচোন মৌচুমী বতাহ কাক বোলে? ছাৰ কি ছাৰ কওঁনে? ক সোনকালে। আমাৰ ক্লাছৰ মৌচুমী যে, ই ওচৰৰ পৰা পাৰ হৈ গ'লে যি বতাহ বোলে তাকে মৌচুমী বতাহ বোলে। গাধ, মৌচুমী বতাহ কাক বোলে সেইটোও নাজান? একেপাতে তোৰ মূৰ্খ। চা, কাইলৈ ভালকে চাই আহিবি, আকৌ সুধিম। ঠিক আছে ছাৰ। ঠিক আছে, মুখুৰা, তই এতিয়া কচোন বিদ্যুৎ শক্তি কাক বোলে? ছাৰ, আমাৰ ক্লাছৰ বিদ্যুৎ সেই কাৰ্য পেচাল কৰোঁতে তাৰ গাত যি শক্তি উৎপন্ন হয় তাকেই বিদ্যুৎ শক্তি বোলে। মুখুৰা, কি চলিত উত্তৰ দিলি তই? তোক আজি কিন্তু মানিব লাগিব। ছাৰ, মোৰ লগত আইনষ্টাইনেও পাত্তা নাপায়, বাকীবোৰৰ কথা কিনো কম। মূৰ্খ, কাণ্ডত জ্ঞান নাই হা, জিকি বকিবলৈ আহিছা। কাইলৈ কিন্তু ভালকে চাই আহিবি, আকৌ সুধিম। ঠিক আছে ছাৰ, মই সঠিক উত্তৰটো দিবলৈ চেষ্টা কৰিম। মুখুৰা, তোক মই এতিয়া ইংলিছত ট্ৰান্সলেট কৰিবলৈ দিম। তই জাননে দাদা, কচোন। ঠিক আছে ছাৰ। বসন্তই মোক মাৰিলে, ইয়াৰ ইংৰাজী কি হ'ব? বসন্ত পঞ্চমী। কি? বসন্ত পঞ্চমী? হয় ছাৰ, বসন্ত পঞ্চমী। মূৰ্খ, বসন্ত পঞ্চমীটো ক'ৰ পৰা ওলালে? নহয় ছাৰ, বসন্ত পঞ্চমীয়ে হ'ব। মূৰ্খ, বসন্ত পঞ্চমী নহয়, বসন্ত পাঞ্চমী হ'ব। ছাৰ, মোৰ গলতিছে মিষ্টেক হৈ গ'ল, আপোনাৰে শুদ্ধ। হ'ব মুখুৰা, এতিয়া তই কচোন, গুৱাহাটীৰ ৰাস্তাত গুলিয়াগুলি চলি আছে, ইয়াৰ ইংৰাজীত কি হ'ব? টেবলেটছ আৰ ৱাকিং অন দ্য ৰোড অফ গুৱাহাটী। মূৰ্খ, উল্টা পুল্টা ট্ৰেন্সলেট কৰিবলৈ আহিছ ন? ইমান দিনত তহঁতক এইটোৱে শিকালো। কাম নাই তহঁতৰ, উল্টা পুল্টা ক'বলৈ আহিছ। এইবোৰ ভালকে চাবি, পৰীক্ষাত আহিব। এতিয়া তহঁতক অংকৰ কিছুমান সহজ প্ৰশ্ন সুধিম, উত্তৰটো ভালকে দিবি। ছাৰ, আমি পাৰিম নহয়, এইবোৰ অংক নালাগে ছাৰ, নালাগে, আমি পাৰিম। ঠিক আছে, ইমান পাৰ যদি উখুৰা, তই কচোন 4 আৰু 4 কিমান হ'ব? ছাৰ, 10 হ'ব, 10। ঐ মূৰ্খ, 10 কেনেকে হ'ল? ছাৰ, মই লোভ নকৰো নহয়, 2টো মই নিজৰ ফালৰ পৰা এড কৰি দিছো। ঐ পাগল, এইটো কি কমেডি শ্ব' চলি আছে নেকি? হা, কি ধেমালি কৰি আছ? আজি তহঁতক গোটেই দিনটো ৰ'দত আঁঠু কঢ়াই থম। ছাৰ, মোক মাফ কৰি দিয়ক, আজিৰ পৰা মই উল্টা পুল্টা উত্তৰ নিদিওঁ। চুপ, বিলকুল চুপ। ইহঁতে মানে মোক পাগল কৰি দিব। আজি চাই আছো তহঁতক, এতিয়া কচোন মুখুৰা, তোৰ লগত 1000 টকা এটা আছে। ছাৰ, মোৰ লগত 1000 টকাটো বাদেই দিয়ক, এটকাও নাই। ঐ পাগল, মই তোক প্ৰশ্ন সুধিছো, অলপ শান্তিৰে থাকিব নোৱাৰ? এনি টাইম ধেমালি। ছাৰ, নহয় মানে ধৰা হ'ল, তোৰ লগত
1000 টকা এটা আছে। আৰু তই 10% সুতৰ হাৰত এমাহৰ কাৰণে তই উখুৰাক পইচাটো দি দিলে। এতিয়া কচোন তই উখুৰাৰ পৰা খুতেই মোলে এমাহৰ পাছত কিমান টকা পাবি? ছাৰ মই ইয়াৰ পৰা এটকাও নাপাওঁ। কেনেকৈ বুজাই কচোন। ইয়ালৈকে যিমান টকা লৈ গ'ল এটকাও ঘূৰাই নিদিলে নহয়। মই এতিয়া 1000টো বাদেই দিয়ক, এটকাও নিদিওঁ। ছাৰ ইও মোৰ পৰা বহুত টকা লৈ গ'ল নহয়, আজিলৈকে ঘূৰাই নাপালো। ঐ তহঁতৰ কি মই ধাৰৰ কথা আলোচনা কৰিবলৈ বহিছো নেকি? মূৰ্খ কৰবাৰ কওক কিমান টকা পাবি, সোনকালে ক। ছাৰ নাজানো কিমান হ'ব। কি নাজান তই? ছাৰ পাৰিম কিন্তু ছাৰ অলপ সময় লাগিব। কিমান সময় লাগিব সোনকালে ক আকৌ। মানে ছাৰ গোটেই দিনটো লাগিব পাৰে। কি গোটেই দিন লাগিব? ইমান সহজ অংকটো তোক গোটেই দিন লাগিব। ছাৰ অংকটো অলপ জটিল আছে, গতিকে অলপ টাইমটো লাগিবই। ঠিক আছে, ইয়াৰ উত্তৰটো কাইলৈ যেনেকৈ হ'লেও দিব লাগিব, নহ'লে তোৰ পিঠি ফালিম। ঠিক আছে ছাৰ, ঠিক আছে। উখুৰা তোক এতিয়া মই চায়েন্সৰ প্ৰশ্ন সুধিম, তই ভালকে কবি কিন্তু। খুদক ছাৰ খুদক, এই চায়েন্সটো নহয় মই ফালি দিম। ঠিক আছে ক এতিয়া, কচোন পানীৰ ফৰ্মুলাটো কি? ছাৰ পানীৰ ফৰ্মুলাটো এতিয়া ক, ইমান উস্তাদি মাৰি আছিল নহয় অথনিৰ পৰা। আছো ৰ'ব, ইয়াৰ ফৰ্মুলাটো হ'ব H2O প্লাছ MgCl2 OC2 প্লাছ MHC2 প্লাছ O2N2 এটচেট্ৰা এটচেট্ৰা। ঐ মূৰ্খ, এইটো কি পানীৰ ফৰ্মুলা হ'ল নেকি? ছাৰ এইটো লেতেৰা পানীৰ ফৰ্মুলা আছিল। কি ধেমালি কৰিব আহিছা হা? একে কোবে নহয় তোক পিঠি ফালিম। মূৰ্খ কৰবাৰ বয় এতিয়া, কাইলৈ চাই আহিবি কিন্তু, সুধিম আকৌ। ছাৰ কাইলৈ স্কুল বন্ধ আছে। কাইলৈহে বাচিবি, তাৰ পাছত তহঁতক ভগৱানেও বচাব নোৱাৰে। কৰোণাই যদি পায় নহয় ছাৰ, আৰু কিমান দিন স্কুল বন্ধ হ'ব কোনো ক'বই নোৱাৰে। হয় নেকি? ঠিক আছে ময়ো চাই ল'ম। এতিয়া তহঁতক মই বুৰঞ্জীৰ প্ৰশ্ন এটা সুধিম, কচোন এতিয়া। 1 অক্টোবৰ, 2 অক্টোবৰ, 15 অক্টোবৰ তাৰিখে ইতিহাসত কি ঘটনা ঘটিছিল যাক আমি উৎসৱ হিচাপে পালন কৰি আহিছো? মই যাক কবলৈ দিম সেইটোৱে কবি। উখুৰা তই ক এতিয়া। ছাৰ 1 অক্টোবৰত গান্ধীজীৰ মাক হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। 2 অক্টোবৰত গান্ধীজীৰ জন্ম হৈছিল, যাক আমি গান্ধী জয়ন্তী হিচাপে পালন কৰোঁ। আৰু 15 অক্টোবৰ তাৰিখে গান্ধীজীৰ নামাকৰণ কৰা হৈছিল। কি? With